ঐ এইবুলি কিন্তু বিহু দুয়ো একেলগে নাছিল নাচ গান কৰি থাকিবলৈ কিন্তু মোৰ হাতত সময় নাই দেই নাচিব লাগিব তোমাৰ কাৰণে মই এখন ধুনীয়া ফুলাম গামোচা মৰমেৰে সাজি থৈছো হয় বিহুৰ আগতে এখন দিবাচোন আগতে কোৱা নাচিবা নে এই কি একেষাৰ কথাকে পাগলি থাকে হৈছনি যোৱা বেয়া পাইছো আজয় আমাৰ কাউৰীজনীৰ জগৰ লাগিলে হ'বলা কি তুমি মোক কাউৰী সজালা কাউৰী নহয় কি অনপৰতে কাউৰীৰ দৰে কা কা কৰি থকা যে চাবা কিন্তু মই কান্দি দিম এতিয়া কান্দিলেতো আৰু বেয়া দেখি খাইলা ফিজামি কৰি তোৰ দৰে দেখি তোমাক মই ঠেট পাগলি দুখ পাইছো ঠেট এইজন হে কাউৰী ফিজামি কৰিছনি এইজনী সেইজনী ফিজামি কৰিছনি নিশা নিশা হে নিশা চাও চাও দুখ পালা নেকি মোৰ ওচৰত নাহিবা চৰি নিশা মই ধেমালিহে কৰিছিলোঁ পাগল আই এম চৰি নিশা আই লাভ ইউ নিশা আই লাভ ইউ বিষটো অলপ ভাল পাইছেনে নাই নিৰ্মালী এইফালে বৰকৈ বিষাই আছে চাওক অলপ মালিচ কৰি দিওঁ ভাল পায়ে কিজানি নিৰ্মালী আজি মই বৰ দুখিত তোমাক মই বিয়া কৰে বৰ অপৰাধ কৰিছোঁ নিৰ্মালী হে আপুনি কি কৈছে তুমি যদি সেই ইঞ্জিনিয়াৰ গৰাকীৰ সৈতে বিয়া হ'লাহেঁতেন তুমি বৰ আৰামত দিন কটাব পাৰিলাহেঁতেন আজি মই তোমাক এসাঁজ ভালদৰে খুৱাব পৰা নাই এযোৰ ভাল কাপোৰ পিন্ধাব পৰা নাই সেইবোৰ কথা কৈ আপুনি মোক দুখ নিদিব আপোনাক লৈ মই বহুত সুখী এসাঁজ ভালকৈ খাবলৈ এযোৰ ভাল কাপোৰ পিন্ধিবলৈ পালে জানো মানুহ সুখী হ'ব পাৰে যদি ঘৰত অশান্তিয়ে বাস কৰে নিৰ্মালী দাৰিদ্ৰতাৰ কৰাল গ্ৰাসত বুৰ যোৱা এটা পৰিয়ালত জীৱন নিৰ্বাহ কৰাটো বৰ কষ্টকৰ নিৰ্মালী বৰ কষ্টকৰ দেউতা তুমি ভাল পাইছানে নাই গোটেই শৰীৰটোতেই বিষ কাইলৈ ডক্তৰক দেখুৱাব লাগিব নাই নাই নালাগে 2 দিনৰ ভিতৰতে মই নিশ্চয় ভাল পাম তাৰোপৰি ডাক্তৰ ওচৰলৈ গ'লে বহুত টকা লাগিব নহয় টকাৰ কাৰণে তুমি চিন্তা কৰিব নালাগে প্ৰয়োজন হ'লে মোৰ চাইকেলখনকে মই বিক্ৰী কৰি দিম মা মোৰ ভোক লাগিছে বাবা ভাত বুজিছোঁ মা চাউল নাথাকিলে ভাতনো কেনেকৈ ৰান্ধি শিমলু আলু কেইডোখৰমান সিজাই থোৱা আছে নালাগে মা তোমালোকে খোৱা কিন্তু তুমি লঘনে একো নহয় দেউতা মাজে সময়ে লঘনে থাকিব লাগে স্বাস্থ্যৰ কাৰণে ভাল মা ইমানকৈ চিন্তা নকৰিবা চাবা এদিন আমাৰো নিশ্চয় ভাল হ'ব আহিছোঁ মা ল'ৰাজনে একো নোখোৱাকৈ গ'ল ৰাহা নিৰ্মালী আজি মোৰ নিজৰ ওপৰতে ধিক্কাৰ জাগিছে এই উঠি অহা ল'ৰাটোৰ মুখত মই এমুঠি অন্ন যোগাৰ কৰি দিব পৰা নাই ইয়াতকৈ আৰু কি দুখৰ বিষয় থাকিব পাৰে এনেকুৱা এজন অকমন্য পিতৃ জীয়াই থাকি লাভ নাই হে ভগৱান তাতকৈ মোক মাৰি দিয়া প্ৰভু আপুনি এই অমংগলীয়া কথাবোৰ নক'বচোন পৰিয়ালটোৰ মুৰব্বী হৈ আপুনি যদি মৃত্যুক কামনা কৰি আমি জীয়াই থাকিম কেনেকৈ অভাৱ অনাটনৰ ওচৰত পৰাজয় স্বীকাৰ কৰাটো মানুহৰ ধৰ্ম নহয় সেয়া মই জীয়াই থকালৈকে হ'বলৈ নিদিওঁ নিৰ্মালী তুমি ঠিকেই কৈছা নিৰ্মালী কিন্তু কেতিয়াবা কেতিয়াবা দাৰিদ্ৰতাই কুঙা কৰা এই জীৱন বৰুৱাৰ জীৱনটো ক'ৰবাত হেৰাই যাব বিচাৰে মই নমৰোঁ নিৰ্মালী মই নমৰোঁ তুমি মোৰ কাষত আছা যেতিয়া সদায় তুমি মোৰ বাবে জীয়াই থকাৰ প্ৰেৰণা হ'বা আপুনি মনে মনে থাককচোন আৰু আমাৰ মৰম যেনে আমাৰ ভাল পোৱা আমাৰ বৈবাহিক জীৱনৰ প্ৰতীক এই নিবিড়ক মই নিথৰুৱা হ'বলৈ নিদিওঁ মই জীয়াই থাকিম নিৰ্মালী মই জীয়াই থাকিম খুৰা বহিছে কোন তুমি মই জীৱন বৰুৱাৰ একমাত্ৰ সন্তান এইটো মানৱেন্দ্ৰ হাজৰিকাৰ ঘৰ হয়নে হয় কিন্তু তুমি ইয়াত কিয় দেউতাৰ এইকেইদিন বৰ গা বেয়া সেইকাৰণে দেউতাই এইকেইদিন কামলৈ আহিব নোৱাৰিব
আৰু দেউতাৰ অনুপস্থিতিত ময়ে ইয়ালৈ কাম কৰিব আহিম বুলি ভাবিছোঁ। পাৰিমনে খুৰা? তুমি কাম কৰিব পাৰিবা? অঁ পাৰিম। তেনেহ'লে কৰাগৈ। ঠিক আছে খুৰা। তুমি? অঁ মই। তাৰমানে এইখন তোমাৰ ঘৰ? অঁ নিবিৰ, এইখন মোৰে ঘৰ। তুমি ইয়ালৈ কিয় আহিছা? মই কাম কৰিবলৈ। কাম? সেই মানুহজন মোৰ দেউতা। অ' কোৱা নিবিৰ, তুমি ইয়ালৈ সঁচাই কাম কৰিব আহিছা? সঁচা। সিমান দিনে যিজন ব্যক্তিয়ে এইখন ঘৰত কাম কৰি আছিল সেইজন মোৰ দেউতা। দেউতাৰ অনুপস্থিতিত ময়ে ইয়ালৈ কাম কৰিবলৈ আহিছোঁ। কি? এইফালে আহাচোন। আৰে নিশা, মোক কামবিলাক কৰিব দিয়া না আহা। নিশা। বহুত কাম পৰি আছে নিশা। নিশা চুপ। তুমি গুচি যোৱা নিবিৰ, তুমি আৰু কাম কৰিব নালাগে। মই কৰিব লাগিব নিশা। দেউতাই লোৱা ঋণ এসপ্তাহৰ ভিতৰত মই পৰিশোধ কৰিবই লাগিব। চোৱা নিশা, লগতে দেউতাক চিকিৎসাৰ বৰ প্ৰয়োজন হৈছে। তেনে ক্ষেত্ৰত মই ঘৰতে হাতাপতি বহি থাকিলে হ'ব জানো? তুমি ইয়াতে অলপ ৰ'বা। কিন্তু নিশা, এইখিনি লোৱা। দেউতাৰ কাৰণে ফাৰ্মাচীৰ পৰা ঔষধ নিবা। তথাপি তুমি এনেকৈ কাম কৰিব নালাগে, ভাল নালাগে মোৰ। চোৱা নিশা, প্ৰয়োজনৰ সময়ত দেউতাই ৩,০০০ টকা ঋণলৈ লৈছিল। সেইখিনি মই পৰিশোধ কৰিব পৰা নাই। আৰু নতুনকৈ মই তোমাৰ ওচৰত ঋণী হ'ব নিবিচাৰোঁ। লোৱা নিশা। তাৰমানে তুমি মই দিয়া টকাখিনি ঋণ বুলি ভাবিছা? তোমাক এনেকৈ কাম কৰা দেখি মই খুব শান্তিত আছোঁ বুলি ভাবিছা ন? নিশা, এয়া তোমাৰ সুখ দুখৰ সমভাগী হোৱাৰ নহয় নিশা, তুমি মোক লাজ নিদিবা। লাজ? কিহৰ লাজ? এদিন যিজন শ্ৰদ্ধেয় ব্যক্তিৰ ঘৰৰ বোৱাৰী হোৱাৰ সপোন দেখিছোঁ, সেই শ্ৰদ্ধেয় ব্যক্তিজনৰ প্ৰতি কি মোৰ অকণো কৰিব লগা নাই? নহয় নিশা, আজি মোৰ নিজৰ ওপৰতে ফুটৌ জাগিছে। যিজন দেউতাকে আনৰ ঘৰত চাকৰ খাতি পোৱা টকাৰে মোক পঢ়া শুনা শিক্ষিত কৰি তুলিলে, অথচ সেইজন দেউতাকৰ প্ৰতি মই একো এটা কৰিব পৰা নাই। এটা দৰৱ কিনিবলৈ আনৰ অনুগ্ৰহৰ পাত্ৰ হ'ব লগা হৈছে। চি নিবিৰ, তুমি এনেকৈ কৈ মোক আঘাত নিদিবা। আঘাত দিব বিচৰা নাই। তুমি এজনী লাখ-বিলাকত ডাঙৰ হোৱা ছোৱালী। আমাৰ দৰে গৰীব পৰিয়াল এটাত বোৱাৰী হ'লে ভৱিষ্যতে বা কিমান আঘাতৰ সন্মুখীন হ'ব লগা হয়, তাকে ভাবিহে মোৰ ভয় লাগিছে। মই আজিহে বুজি পালোঁ, যাক মই ইমান দিনে ভাল পাই আহিছোঁ সি ইমান বেয়া। তেনেকৈ নক'বা নিশা। মোৰ নামটো যেনেকৈ নিবিৰ, ময়ো তোমাক নিবিৰভাৱে ভাল পাওঁ। কিন্তু কি? যাক তুমি নিবিৰভাৱে ভাল পোৱা, সেই ভাল পোৱা মানুহগৰাকীয়ে তোমাৰ হাতত কিবা এটা তুলি দিলে তুমি কি তাক গ্ৰহণ নকৰিবা? নিশা, নিবিৰ, তোমাৰ দুখত দুখী আৰু সুখত সুখী হ'বলৈ মই সদায় সাজু আছোঁ। নিশা, নিবিৰ, মই তোমাক সঁচাকৈ বহুত ভাল পাওঁ। ময়ো তোমাক বহুত ভাল পাওঁ নিশা। মাজনী, অঁ দেউতা। মাজনী, কাইলৈ এজন মোৰ শৈশৱৰ বন্ধু আহিব। কাইলৈ তুমি কলেজলৈ যাবলৈ নালাগে। দেউতা, কলেজত কালি মোৰ এখন ফাংচন আছে, তাত আমি কেইজনমানে নাচিম বুলি ভাবিছোঁ। এতিয়াৰে পৰা তুমি নাচ গান বাদ দিব লাগিব। কিয় দেউতা?
চোৱা মাজনী, এতিয়া তুমি ডাঙৰ হ'লা, তোমাক এখন ভাল ঘৰলৈ উলিয়াই দিব পাৰিলে মই সুখী হ'ম, লগতে তুমিও সুখী হ'বা। তুমি তুমি কি ক'ব বিচাৰিছা দেউতা? কাইলৈ চৌধুৰী খুৰা আৰু তেওঁৰ ল'ৰাজন আহিব বিয়াৰ কথা পাতিবলৈ। বিয়াৰ কথা? কাৰ বিয়া দেউতা? তোমাৰ। মোৰ? মোক একো নুসুধাকৈ তুমি মোৰ বিয়াৰ কথা কেনেকৈ ভাবিলা দেউতা? নহয় মাজনী, তুমি মোক পিতৃ দায়িত্ব পালন কৰিবলৈ দিয়া। দেউতা, অকল এজনী ছোৱালীক জন্ম দি এদিন বিয়া পাতি ঘৰৰ পৰা উলিয়াই দিলেই পিতৃ মাতৃৰ দায়িত্ব শেষ নহয় দেউতা। তুমি বুজিবলৈ চেষ্টা কৰা মাজনী। নহয় দেউতা, যেনেদৰে এজনী ছোৱালী বিয়া দি ঘৰৰ পৰা উলিয়াই দিয়াৰ মূল দায়িত্ব থাকে, তেনেদৰে উপযুক্ত শিক্ষা দি শিক্ষিতা কৰি তোলাৰো সমান দায়িত্ব থাকে। এতিয়া মোৰ পঢ়াৰ সময়, বিয়াৰ কথা ইমান সোনকালে ভাবিব নালাগে দেউতা। সেনেকুৱা সোণালী সুযোগ বাৰে বাৰে নাপাওঁ মাজনী। পৰিয়ালটো ভাল আৰু ল'ৰাজনকতো তুমি জানাই এটা ভাল ব্যৱসায় আছে। জানো দেউতা, চৌধুৰী খুৰাৰ ল'ৰাজনক তুমি যিমান জানা তাতকৈ মই বেছি ভালকৈ জানো। হয়, তাৰ এটা ব্যৱসায় আছে, কেঁচা সোণৰ ব্যৱসায়। যি সোণ পৰিলে উজ্জ্বলতা বৃদ্ধিৰ পৰিৱৰ্তে কলা হৈ পৰে। সেই সোণ ভদ্ৰ সমাজৰ ভদ্ৰলোকে ব্যৱহাৰ নকৰে দেউতা। তোমাৰ কথাৰ অৰ্থ? দেউতা, চৌধুৰী খুৰাক ক'বা ছোৱালীজনী এতিয়াই বিয়াত নবহে। তুমি তেনেকুৱা নক'বা মাজনী। তেনে এটা পৰিয়ালৰ বোৱাৰী হোৱাটো সৌভাগ্যৰ কথা। সৌভাগ্য নহয় দেউতা, দুৰ্ভাগ্য। এনে এজন দুচৰিত্ৰৰ ল'ৰা মোৰ কাৰণে উপযুক্ত নহয়। মাজনী, তোমাৰ ধাৰণা ভুল। যিজন ল'ৰাৰ লগত তুমি আজীৱন কটাবা তাক তুমি দুচৰিত্ৰ বুলি ক'ব পাৰিলা কেনেকৈ? তুমি বুজিবলৈ চেষ্টা নকৰাই কিয় দেউতা? মই এতিয়াই বিয়াত নবহোঁ। আৰু মোৰ কাৰণে ইমান ডাঙৰ ব্যৱসায়ী ল'ৰা চোৱাৰো প্ৰয়োজন নাই। মই যে চৌধুৰীক কথা দিছোঁ। তোমাৰ সন্মতিৰ কোনো প্ৰয়োজন নাই দেউতা। মই যে নিবিৰক ভাল পাওঁ। নিবিৰ? কোন নিবিৰ? যাক তুমি এইখন ঘৰৰ চাকৰ বুলি জ্ঞান কৰা, সেই জীৱন খুৰাৰ ল'ৰা নিবিৰ। কি তুমি ইমান দূৰ আগবাঢ়িলা? যাৰ এখন থাকিবলৈ ঘৰ নাই, পিন্ধিবলৈ কাপোৰ নাই, তেনে এজন ল'ৰাৰ লগত বিয়াৰ কথা ভাবিলা কেনেকৈ? কোনে কৈছে ঘৰ নাই বুলি? আছে। তোমাৰ এই ৰাজ অট্টালিকাতকৈও সিহঁতৰ এখন আহল বহল ঘৰ আছে। আৰু সেইখন ঘৰ ক'ত আছে জানা? ইয়াত। সেইখন ঘৰতে সিহঁতে সুখেৰে বাস কৰে। আৰু তাতে ময়ো থকাৰ সপোন দেখিছোঁ দেউতা। খাবলৈ নাপাই শুকাই মৰিবি। খাবলৈ নাপায় শুকাই মানুহ মৰা ক'ত দেখিছে দেউতা? মাজনী, এই দেউতাৰৰ মুখে মুখে কথা ক'বলৈ সাহস পাৰি ক'ত? মাৰাৰ মৃত্যুৰ পিছত কিমান কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ, আৰু আজি সেইজন দেউতাৰ লগত মুখে মুখে তৰ্ক কৰিব পৰা হ'ল। দেউতা, নিশা, এই নিশা, যোৱা, মোক অলপ টাইম অকলে থাকিব দিয়া। আজি আকাশখন ডাৱৰীয়া, বৰষুণ আহিব চাগে। আৰু সেই বৰষুণত তুমি তিতি মৰিবা। বৰষুণৰ পিছত প্ৰখৰ ৰ'দত মোৰ তিতা শৰীৰ শুকাই যাব। যদি প্ৰখৰ ৰ'দে তোমাৰ শৰীৰটো পুৰি পেলাই? নিশা, কথাবিলাক ককাই পকাই কোৱাৰ পৰিৱৰ্তে চিধা চিধি কৈ নিদিয়া কিয়? নিবিৰ, দেউতাই মোৰ বিয়া পাতিব ওলাইছে। ভাল কথা, এদিনটো বিয়া হ'বই লাগিব। আৰু মই আশীৰ্বাদ। ধেমালি নকৰিবাচোন। ল'ৰাজন কোন জানা? কোন? উন্মাদ চৌধুৰী। নিশা, এয়া তুমি সঁচাই কৈছানে? হয় নিবিৰ। নাই নাই, তুমি মোৰ বাহিৰে আন কাৰোৰে হ'ব নোৱাৰা। মই এতিয়া কি কৰিম নিবিৰ? আমাৰ ভাল পোৱাৰ কথা তুমি কোৱা নাছিলা? মই কৈছিলোঁ, কিন্তু দেউতাই তোৰ সিদ্ধান্তত অটল। নিশা, এদিন দেউতাৰ সিদ্ধান্তত তুমি উন্মাদৰ লগত বিয়াত বহিবা। এদিন এটা কেঁচুৱাৰ হাঁহি কান্দোনৰ খলকনিৰে ঘৰখন উপচি পৰিব। আৰু মই কি কৰিম নিশা? নিশা, হে নিশা, নিশা।
উন্মাদ তুমি অঁ মই চাওঁ মোক যাবলৈ দিয়া এই মোৰ সন্মুখৰ পৰা আঁতৰি যোৱাটো ইমান সহজ নহয় নিশা শুনাচোন মোক যাবলৈ দিয়া মোক অপেক্ষা কৰি তুমি নিবিড়ক স্বামী বৰণ কৰিবা এই নিশা অসভ্য ভালিৰ এটা সীমা থাকে কুকুৰ এৰি দে মোৰ হাতখন আজি মই তোমাক নিৰু মোৰ আজি চান্স নিবিড় নিবিড় মোক যাবলৈ দিয়া উন্মাদ নিশা নিবিড় আজি বহু দিনৰ সপোন পূৰণ হ'বলৈ গৈ আছে মোৰ নিশা 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 সেইযোৰ সেইযোৰ সেইযোৰটো নিশা নিশা হে নিশা মই গৈছোঁ নিশা তুমি ইয়াত তুমি তুমি মোৰ ওচৰত নাহিবা নিবিড় তোমাৰ তোমাৰ কি হৈছে নিশা তুমি কান্দিছা কিয় মোৰ মোৰ সকলো শেষ হৈ গ'ল নিবিড় মই অহতি সেই কুকুৰটোৱে মোৰ সকলোবোৰ শেষ কৰি পেলালে নাই নিশা সেনেকুৱা হ'ব নোৱাৰে কোৱা নিশা কোনে কোনে তোমাৰ সেই অৱস্থা কৰিলে নাই নাই তুমি মোৰ কাষলৈ নাহিবা তুমি মোক নুচুবা নাৰীৰ কেঁচা তেজ পি ভাল পোৱা সেই পিকাচটোৱে মোৰ সকলো শেষ কৰি পেলালে নিবিড় তোৰ সপোনৰ ৰাণীক মই এজনী নিষ্পাপ ছোৱালীৰ সতীত্ব কাহিনী আৰু অধিকাৰ তই ক'ত পালি তোক মই হাৰি যাবলৈ নিদিওঁ আৰু 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 ছোৱালীক বেয়া তোক আৰু ছোৱালীক বেয়া চকুৰে চাবি এজনী ছোৱালীৰ সতীত্ব কাঢ়ি ল'বলৈ তই সাহস ক'ত পালি ঐ মৰ তাই নিশা যিয়ে তোমাৰ জীৱন ধ্বংস কৰিলে মই তাৰ জীৱন শেষ কৰি পেলালোঁ নিশা নাই নাই তুমি মোৰ কাষলৈ নাহিবা তুমি মোক নুচুবা নহয় নিশা তুমি তেনেকৈ নক'বা কোনো শক্তিয়ে মোক তোমাৰ পৰা আঁতৰাই নিব নোৱাৰে তুমি মোৰ নিশা কিন্তু মই তোমাৰ হ'ব নোৱাৰো নিবিড় কাৰণ তুমি ঈশ্বৰ মই দানৱী কোনোদিন ঈশ্বৰৰ হ'ব নোৱাৰে নিবিড় নিশা তুমি কেৱল মোৰ তুমি কেৱল মোৰ নিশা তুমি কেৱল মোৰ নিশা তুমি কেৱল মাজনী কিবা এটা খাই লওঁ মাজনী এনেকৈ মন মাৰি নাথাকিম দেউতা সেইবোৰ পাহৰিবলৈ চেষ্টা কৰ মাজনী এতিয়া নতুনকৈ জীৱনটো আৰম্ভ কৰা ৰবা মই তোমাৰ কাৰণে খোৱাৰ ব্যৱস্থা কৰোঁ নিশা নিবিড় তুমি
তুমি ইয়ালৈ কিয় আহিছা? নিশা তোমাৰ প্ৰতি থকা নিবিড় ভাল পাই মোক ইয়ালৈ আহিবলৈ বাধ্য কৰাইছে। তোমাক লৈ জীৱনত মোৰ বহুত আশা আছে আৰু সেইবোৰ মই বাস্তৱ ৰূপ দিব বিচাৰোঁ। মোৰ কিন্তু একোৱেই আশা নাই। আশাবোৰ মোৰ কাৰণে কেতিয়াবাই মৰহি গৈছে। চোৱা নিশা, আমি জীৱনটো নতুনকৈ গঢ় দিম, এখন ঘৰ সাজিম য'ত তুমি আৰু মই। মিছা কল্পনাৰ ৰঙীন জখলাত বগোৱাৰ ইচ্ছা আৰু মোৰ এতিয়া নাই। তুমি গুচি যোৱা ইয়াৰ পৰা। মই আঁতৰি যাবলৈ অহা নাই নিশা। ভদ্ৰ সমাজৰ অভদ্ৰ মানসিকতাবোৰ কবৰ দি তোমাক মই এটি নিকিন পৰিয়ালৰ বোৱাৰী কৰি নিবলৈ লাভ নাই নিবিৰ। তুমি মোক পাহৰি যোৱা। কিন্তু কেনেকৈ? তোমাক পাহৰি যোৱাটো মোৰ বাবে ইমান সহজ নহয়। মই নোৱাৰোঁ। পাৰিব লাগিব নিবিৰ, পাৰিব লাগিব। কাৰণ এই ভদ্ৰ সমাজখনে যদি মোক অৱজ্ঞা কৰিব পাৰিছে, তুমি কিয় নোৱাৰিবা? মোৰ মনৰ পবিত্ৰ সত্তাটোক নিষেধ কৰিবলৈ চেষ্টা নকৰিবা নিশা। প্লিজ নিবিৰ, মই তোমাক হাতযোৰ কৰিছোঁ। তুমি আঁতৰি যোৱা ইয়াৰ পৰা। এজনী কলংকিতা ছোৱালীক গ্ৰহণ কৰি তোমাৰ পবিত্ৰ সত্তাটো কলংকিত কৰি নেপেলাবা নিবিৰ। দেৱতা সতীক তোমাৰ পিতৃ মাতৃৰ হৃদয় পৰি চাই নকৰিবা নিবিৰ। তোমাক গ্ৰহণ কৰিলে যদি মোৰ দেৱতা সদৃশ পিতৃ মাতৃৰ হৃদয় পৰি চাই হয়, মোৰ পবিত্ৰ সত্তাটো যদি কলংকিত হয়, তেনেহ'লে আমি দুয়ো কলংকিত নায়ক নায়িকা হৈ সেইচেক পূজা কৰিম আৰু পুনৰ পবিত্ৰ হৃদয়লৈ ৰূপান্তৰিত কৰিম নিশা। নিবিৰ, ৰবা নিশা। নিবিৰ, নিশা নিবিৰ, এয়া তুমি কি কৰিলা? নিশা, আজিৰে পৰা তুমি মোৰ অৰ্ধাংগিনী নিশা। নিবিৰ, দেউতা, তুমি মোক ক্ষমা কৰিবা নিবিৰ। মোৰ এই আত্মসংকাৰী স্বভাৱটোৰ কাৰণে তোমাক মই এদিন অপমান কৰি এই ঘৰৰ পৰা খেদি দিছিলোঁ। তাৰ বাবে আজি মই সঁচাই লজ্জিত। আজি মই বুজি পাইছোঁ যে সৰু সৰু মানুহৰ হৃদয়ত লুকাই থকা মৰম চেনেহবোৰ কিমান মূল্যৱান। হ'ব দেউতা, সেইবোৰ কথা আৰু নক'ব। নিশা, আহা। যোৱা, তোমালোকৰ যুগ্ম জীৱন সুখৰ। দেউতা, নিশা, মাজত যোৱা, যোৱা মাজনী, যোৱা, ব'লা নিশা। দেউতা, যোৱা, আহিছোঁ। যোৱা নিবি। নিৰ্মালী, এই নিবিৰে বাৰু এইকেইদিন কিয় ইমান মন মাৰি থাকে? নিশাৰ লগত খটা কথাবোৰ হয়তো তাক বৰকৈ আমনি কৰিছে। তুমি তাক অলপ বুজাবা। এইবিলাক কথা লাগি থাকি একো লাভ নাই নহয়। কেনেকৈ পাহৰি থাকিব পাৰিবহি মনে প্ৰাণে ভালপোৱা এগৰাকী ছোৱালীৰ সেই দুৰ্দশাৰ কথা পাহৰি থকাটো অসম্ভৱ। মই তাৰ মাক হৈ জানো এই কথা সহ্য কৰিব পাৰোঁ? নিশাক এইখন ঘৰৰ বোৱাৰী কৰি আনিবলৈ পাৰিলে কিমান যে সুখী হ'লহেঁতেন। আপুনি জানেনে? ইহঁত বৰ ডাঙৰ মানুহ। এই ডাঙৰ মানুহৰ লগত সম্পৰ্ক কৰিবলৈ গ'লে বাটত উজুতি হোৱাৰ ভয় থাকে। জানো, কিন্তু সম্পৰ্ক সদায় সম্পৰ্কই। ইয়াক তোলাচলীত জুখিব বিচৰাটো ভুল। মানৱেন্দ্ৰ হাজৰিকাক চাগে তুমি চিনি পোৱা নাই। এই সম্পৰ্ক তোলাচনী এইবোৰ শব্দ তেওঁৰ অভিধানত নাই। মানৱেন্দ্ৰ হাজৰিকাৰ অভিধানৰ পাত লুটিয়াই চোৱা কি প্ৰয়োজন আছে? নিৰ্মালী, মই মানৱেন্দ্ৰ হাজৰিকাক প্ৰশ্ন কৰিম যে আমাৰ দৰে সৰু সৰু মানুহৰ হৃদয় সাগৰত থকা মুনি মুকুতাবোৰ কিনিবলৈ তেওঁৰ কিমান ধন আছে?
এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ মোৰ নৈতিক সাহস আছে কাৰণ নিশা নামৰ পবিত্ৰ মনৰ ছোৱালীজনীক অহতে বুলি পয়া লগা সমাজখনে লেইলি চেইচি কৰিলেও বোৱাৰী বুলি আঁকোৱালি লোৱাৰ সাহস মোৰ আছে নিৰ্মালী তুমি ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয় নিৰ্মালী হৌৱা সিহঁত আহি আছে নিৰ্মালী আহা মাজনী আহা তুমি দ্বিধাহীনভাৱে আগবাঢ়ি আহা মা উঠা মাজনী উঠা আজিৰে পৰা তুমি এইখন ঘৰৰ বোৱাৰী তোমাক ৰাজ অট্টালিকাত ৰাখিব নোৱাৰিলেও ইয়াত সযতনে ৰাখিম কিন্তু সমাজখনে মোক বোৱাৰী এই মুখা পিন্ধা ভদ্ৰ সমাজখনে তোমাক তিৰস্কাৰ কৰিলেও এই জীৱন বৰুৱাৰ পৰিয়ালে তোমাক তিৰস্কাৰ নকৰে দেউতা উঠা বোৱাৰী আজিৰ পৰা তুমি আমাৰ বোৱাৰী হ'লা তোমালোকৰ এই যুগ্ম জীৱন সুখৰ হ'ব জীৱনটো হৈ পৰক এটি মিঠা গীতৰ সুৰৰ দৰে এই নিবিড় নিশাৰ সম্পৰ্ক যুগজয়ী হওক da da